আছে আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ ভিডিঅ'ত কি কৰিম আপোনালোকক দেখাই আছোঁ তাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ আজি যিহেতু সকলোৱে জানে যে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডে সো ৱৰ্ল্ড এনভাইৰনমেণ্টেল ডেত আমি কি কৰিব লাগে সবেইতো জানেই আজিৰ দিনটোত আপোনালোকক এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকে যোনে যোনে মোৰ ভিডিঅ'টো চাই আছে তেওঁলোকে কম হ'লেও 2-3টা এটলিষ্ট গছপুলি ৰুৱক আৰু গছপুলি ৰুই আমাৰ পৃথিৱীখন সুন্দৰ কৰি তোলক আৰু অক্সিজেন পাবৰ কাৰণে আমিতো গছপুলি ৰুব লাগিব তো সেইটো কাৰণে মানে কি হৈছে আজিকালি এতিয়া এনেকুৱা হৈছে যে গোটেই যিমান মানে গছ-গছনি থকা যিমান জেগা আছে মানুহবোৰে সেইবোৰ মানে আমি নিজেই এইবিলাক কাটি মেলি তাত ঘৰ বনাইছোঁ দোকান বনাইছোঁ কোনোবাই কিবা বেলেগ বিল্ডিং বনাইছে তেনেকৈ বনাই আছে কিন্তু আমি এইটো নেভাবোঁ যে আমি গছ-গছনিবিলাক কাটি যে আমি নিজৰ বিপদ নিজে চপাই আছোঁ হয়তো আমি এইটো যদি আমি বুজি পাওঁ যে আজি আমি গছপুলি যিমান কাটিছোঁ তাৰ আধা অংশও যদি আমি গছ ৰুওঁ ন তেতিয়া এটলিষ্ট মানে আমি যিটো কাম কৰিছোঁ সেইটো এটলিষ্ট মানে তাৰ অকণ কিবা নহয় কিবা এটা আমি পৰিশোধ কৰিব পাৰিছোঁ যে আমি গছটো ইমান কাটিছোঁ আৰু ইমানখিনি গছ আমি ৰুইছোঁ তো সেইটো কাৰণে আপোনালোকক এটাই অনুৰোধ কৰিছোঁ যে যিমানটো গছ কাটে নহয় তাৰ আধা অংশ হ'লেও আপোনালোকে ৰুৱক আৰু গছ থাকিলেহে আমি অক্সিজেন পাম আৰু আমি জীয়াই থাকিব পাৰিম সেইটো কাৰণে এতিয়া সব গছ থাকিলে কাটি পেলালে আৰু এডালো থাকিলে কাটিব নালাগে তেতিয়া আমি অক্সিজেন নাপাম আমি গছ নাথাকিলে আমি অক্সিজেন ল'বও নোৱাৰিম আমি উশাহ ল'ব নোৱাৰিলেতো আমি মৰি থাকিম সেইটো কাৰণে আমি নিজে চিন্তা কৰিব লাগিব যে আমি গছ কিমান ৰুব লাগে কিমান কাটিব লাগে ন আমি নিজে নিজৰ মানে বিপদ আমি নিজে চপাই আছোঁ বুলি ক'ব পাৰি এতিয়া সেইটো কাৰণে আজি আপোনালোকক এটাই অনুৰোধ কৰিছোঁ যে আপোনালোকে যোনে ভিডিঅ'টো চাই আছে তেওঁলোকে আজিৰ দিনটোত হ'লেও সময় সুবিধা মিলালে বেলেগ দিনতো যদি আপোনালোকে পাৰে গছপুলি এটা ৰুব আৰু যোনে পাৰে মানে আজি হ'লেও এটা গছপুলি ৰুৱক আৰু আমি ভিডিঅ'টো তেনেহ'লে এতিয়া আৰম্ভ কৰোঁ কি আজি আমি গছপুলিটো ৰুইছোঁ কাৰণে এতিয়া ৰবাব টেঙাটো দেখিবলৈ পাইছোঁ সেইটো খাবলৈ পাম আৰু 2 দিনমানৰ পিছত পকিলে এইবিলাক ফল লাগি আছে আমো খাবলৈ পাম ভালকৈ ধৰি থাকা ভালকৈ গোবৰ দিবা দেই মই ডিউটি গ'লে দিম বুলি এইজনী এইবোৰ কৰি দিছে খালি আম ভালদৰে পানী চানি দিবা এইফালে সাৰুৱা আহে আমাৰ এতিয়া খুচে গছপুলি ৰুইছে গছপুলিটোৰ নামটো কি অঁ ভালকৈ ৰোৱা ভালকৈ মাটিটো অলপ দিয়া এইটো এটা আমৰ পুলি ৰুলোঁ মই আৰু এটা ছাইডতে সৰু জামু পুলি ৰুইছোঁ আৰু এইটো এটা জবা ফুলৰ পুলি হৈ আছে এইখিনি ছাইডকণ এইকণ বেৰি দিব লাগিব ধুনীয়াকৈ দেউতাক ক'ব লাগিব যে বেৰি দিবৰ কাৰণে এজোপা নাৰ্জী ফুলটো আপোনালোকে জানেই যে কাৰোবাৰ কাটিলে মেলিলে হাত চাত কাটিলে আমি নাৰ্জী ফুল দৰৱ হিচাপে ব্যৱহাৰ কৰিব এই সাপটোৱে ভেকুলীটো খাই আছে চব পূৰা খাই আছে
দুপৰীয়া টাইমত নিলে গছপুলি মানে খুচিয়ে সংৰক্ষণ কৰিবা হয় নাই? আমি সকলোৱে গছ পুলি ৰুব লাগে আৰু গছৰ পানী দিব লাগে ডাঙৰ হ'ব তেতিয়া আমি অক্সিজেন পাম। এইবিলাক চব আমাৰ ঘৰত এনেকুৱা লতা টাইপৰ গছ আছে। আইও কদুৱাই দিলে তো এতিয়া বন্ধুসকল মই ভাত খাবলৈ লৈছোঁ। আজি দেওবাৰ যিহেতু সেইটো কাৰণে ঘৰত থাকিলে কিবা কিবি অকণ আইটেম বনাই থাকোঁ আৰু যি টি মানে কোনো মাছ মাংস নাই। এয়া ভাত আছে, ইয়াৰ লগত আছে মাটি দাইল আৰু কচু, মজা লাগে খাই আকৌ ন। এয়া দাংপতি আৰু আলু চব্জি, আৰু এয়া হৈছে পোৰা আলুগুটি, জলকীয়া পিঁয়াজ পিটিকা কৰিছোঁ। এয়া হৈছে কেঁচা বুট, আৰু এয়া হৈছে মোৰ ফেভৰেট কেঁচা আমৰ চাটনি, মজা। এয়া জলকীয়া চব এয়া খাই আছে ভণ্টি আমাৰ। আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। যিসকল নতুনকৈ চাই আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই আজিলৈ, লাভ ইউ অল।